দয়াময় দয়া কৰা দয়াৰ সাগৰ হে কৃপাময় কৃপা কৰা কৃপাৰ সাগৰ ভৱসাগৰতে পৰি ডুব গৈলো চৰণ তোলে দিবা ঠাই হে দয়াময় দয়া কৰা দয়াৰ সাগৰ কৃপাময় কৃপা কৰা কৃপাৰ সাগৰ হেনো ভাৰস্ত মাজে লভিয়াত মনুষ্যতনু হেনো ভাৰস্ত মাজে লভিয়া মনুষ্যতনু ধন্য কলি যোগে আখি পাইলো ও হে নাৰায়ণ ধন্য কলি যোগে আখি পাইলো কণ্ঠে মায়াই লক পাই নীলা জ্ঞান হেৰুৱাই প্ৰভু তোমাৰ অকাৰ্য কৰিলো দয়াময় দয়া কৰা দয়াৰ সাগৰ কৃপাময় কৃপা কৰা কৃপাৰ সাগৰ তুমি প্ৰভু নিৰঞ্জন তুমি প্ৰভু নাৰায়ণ তুমি প্ৰভু নিৰঞ্জন তুমি প্ৰভু নাৰায়ণ আমাক সজিলাই কাৰণ ও হে নাৰায়ণ আমাক সজিলাই কাৰণ নভৈলো সেৱাৰ পাত্ৰ জনমল ভিলো মাত্ৰ ইটো দুখ কৰিলা মোচন দয়াময় দয়া কৰা দয়াৰ সাগৰ হে কৃপাময় কৃপা কৰা কৃপাৰ সাগৰ গুৰু দিলা অনুমতি তাহাতেহে ভুলো ৰতি গুৰু দিলা অনুমতি তাহাতেহে ভুলো ৰতি বিষয়ত মজি ৰৈলো মন ও হে নাৰায়ণ বিষয়ত মজি ৰৈলো মন লাগি বিষয়ৰ বিষ অধীনৰ অহনিশ কৰিল বাগৰ কোন স্থানে দয়াময় দয়া কৰা দয়াৰ সাগৰ কৃপাময় কৃপা কৰা কৃপাৰ সাগৰ দয়াময় দয়া কৰা দয়াৰ সাগৰ কৃপা কৰা কৃপাৰ সাগৰ নমস্কাৰ, মোৰ নাম শ্ৰী বিকুদৰ দাস, ঘৰ আউনীআটী ভকত চাপৰি। মই এনেদৰেই থাকোঁ ইয়াত। মোৰ এক্সিডেণ্ট আজি 30 বছৰ আগত। এক্সিডেণ্টৰ পৰা মই এনেকুৱা পংগু হোৱাৰ পৰা ধৰি এই ধৰণে আহি সত্ৰৰ বাটচত পঢ়ি হৰি গুণন কীৰ্তন গাই যি এটা পাওঁ নিজৰ চলিবলৈ উপায় এটা উপাৰ্জন কৰি আছোঁ।